আচ্ছা কোৱাচোন তোমালোকৰ কি হৈ আছে চকু ৰাঙা পৰিছে আৰু খজুৱাই থাকে জ্বলা পুৰা নিচিনা হৈ থাকে ইয়েছ গতিকে আজিৰ দিনত আমি দেখিছোঁ বহুত ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন বিদ্যালয়ত এনেকুৱা ধৰণৰ সমস্যা হৈ আছে চকু পুৰা আৰু চকু খজুৱা আৰু চকু ৰঙা হয় আৰু এই ধৰণৰ বেমাৰীক আমি আই ফ্লু বুলি কোৱা হয় কি বুলি কওঁ আই ফ্লু আচ্ছা আই ফ্লু কি কাৰণে হয় আই ফ্লু এটা ভাইৰেল ইনফেকশ্যন কি ইনফেকশ্যন ভাইৰেল ইনফেকশ্যন হয় এইটো বেক্টেৰিয়াৰ পৰা হয় আমাক গতিকে এইটো হ'লে আমাৰ চকু বিষায় বহুত জোৰ বিষায় খোজায় আৰু আমি ভালকৈ চাব নোৱাৰোঁ হয়নে নহয় আৰু বহুত মানে অসুবিধা হয় আমাক গতিকে ইয়াৰ উপায়টো কি চবতকৈ আগত আমি কি কৰিব লাগে ৰাতিপুৱা শুই উঠি আমি পুৱা পানী মাৰিব লাগে চাফা পানী দি আমাক চকু ধুব লাগে নিমখীয়া পানী দি আমি ধুব লাগে চকু আৰু ৰাতি শোৱাৰ আগত আমি কি কৰিব লাগে পানী মাৰিব লাগে মুখত পানী মাৰিব লাগে ঠিক আছে আৰু এটা আই ড্ৰপ পোৱা যায় ফাৰ্মেচিত ক'ত পোৱা যায় হয় আই ড্ৰপ পোৱা যায় এইটো ইনফেকশ্যন আই ড্ৰপ বুলি কয় বেক্টেৰিয়েল আই ড্ৰপ সেই আই ড্ৰপ লগালে আমাৰ চকুটো ভাল হ'ব গতিকে এইটো এনে থাকে নৰ্মেলি এসপ্তাহমান থাকে এইটো এবাৰ হ'লে এসপ্তাহমান প্ৰায় থাকে স্কুলত ল'ৰা ছোৱালীয়ে যদি তেনেকুৱা বেমাৰ হৈছে কাৰোবাৰ তেতিয়া স্কুলত কি পিন্ধি আহিব লাগে ক'লা চশমা পিন্ধি আহিব লাগে ইয়েছ ক'লা চশমা পিন্ধি আহিব লাগে আৰু আনৰ কাৰোবাৰ হৈছে এনেকুৱা তেতিয়া সিহঁতৰ চকুত চাব নালাগে সিহঁতৰ ওচৰত থাকিব নালাগে থেংক ইউ সকলোকে ধন্যবাদ